স্বাগতম জনাইছোঁ মোৰ ব্লগত। মই সুভাষ আপোনালোকক আজি এনেই এটা ভিউ দেখাবলৈ আহিছোঁ। অকণমান এতিয়া মন চন অলপ ভাল নালাগে, তেতিয়াহ'লে ঠাইলৈ আহোঁ। মই কিমান ধুনীয়া জেগাডোখৰ দেখিছে, দুইফালে বাগান আছে, তাৰপৰা এইটো আৰু এনেকুৱা ৰাস্তা এটা আছে। এটা গাইছ মানে অকণমান ইয়াৰ ফিলিংছটো বহুত ধুনীয়া আছে, একদম মানে ঠাণ্ডা ঠাণ্ডা পৰিছে না। আৰু ভাদ মাহ কিমান গৰম, সেইটো কাৰণে গধূলি গধূলি আহিছোঁ গাইছ। আৰু এনেই আপোনালোকৰ কাৰণে আহিছোঁ। আৰু তাৰপৰা বিশেষকৈ ক'ব লৈছোঁ, আপোনালোকে মোৰ টেকনিকেল চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব নাই কৰাটো আপোনালোকে এইটো কৈ চেক আউট কৰিব। মই লিংক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ পিনে চাব পাৰে। তো গাইছ, মোৰ ভিডিঅ'কেইটা কেনেকুৱা লাগে আপোনালোকে কমেণ্টত ক'ব, তেতিয়া মই গম পাম মোৰ ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে। তেতিয়া যদি বেয়া কিবা হয় তেতিয়া মই আকৌ মানে ভাল কৰিম। আৰু সেইটো কাৰণে আপোনালোকে কমেণ্টত জনাব ভিডিঅ' কেনেকুৱা হৈছে কেনেকুৱা নাই, মোকো ভাল লাগিব। আৰু গাইজ ভিডিঅ'টো মোৰ চাই থাকিব। আৰু দেখাম মোক এই আৰু নেক্সট ব্লগত দেখাম মই আপোনালোকক মোৰ ঘৰটো কেনেকুৱা। ঘৰ মই নতুনকৈ ঘৰ বনাইছোঁ, মানে ঘৰ কেঁচা ঘৰ আৰু দুখীয়া ল'ৰা আৰু ক'ত আৰু পকা ঘৰ নবনাব পাৰিম। তো কেঁচা ঘৰেই বনাইছোঁ, তো কেঁচা ঘৰটোৱে মোৰ চাব। আৰু ভিডিঅ'টো চাই কিনে আৰু ইগন'ৰ নকৰিব, আপোনালোকে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। আৰু গাইজ কালি মই কৈছিলোঁ মই আপোনালোকক বজাৰ ব্লগ দেখাম। কালি মই মানে এজেগাত গৈছিলোঁ ফুৰিবলৈ, মানে আলহী ঘৰ গৈছিলোঁ। তাত বহুত লেট হৈ গ'ল। মই ঘৰ আহোঁতে মানে গধূলি হৈ গ'ল, ৰাতি হৈ গ'ল। আৰু মোবাইলটো কেমেৰা ইমান হেৰি নহয় যে আপোনালোকে গধূলি ৰাতিৰ বজাৰ দৃশ্যটো ভালদৰে দেখি পাব। সেইটো কাৰণে মই কালি ভিডিঅ' শ্বুট নকৰিলোঁ। সেইটো কাৰণে মই যোনটো অহা সপ্তাহ আহিব সেইটোৰ ভিডিঅ' মই দিনতে শ্বুট কৰিম আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। তো গাইজ আজি অলপ এনেই সেইটো চাই লওক কেনেকুৱা লাগিছে। ইমান ধুনীয়া জেগা, ফিলিংছ ভাল লাগে। তাৰপৰা দেখিছে গাইজ চাৰিওফালে ধাননি পথাৰ, সেউজীয়া সেউজীয়া, কি মজা লাগে। আৰু সেইবুলি আমাৰ খেতি পথাৰ নাই আকৌ, খেতি পথাৰ মানে নাই, মানে ক'ব গ'লে দুখীয়া ল'ৰা আৰু কি কৰিম আৰু, খেতি পথাৰো নাই। তাতে এফালে দেখিছে খেতি পথাৰ একদম ইমান ধুনীয়া, খাবলৈ মজা লাগে। আৰু যোনটো মানে বতাহ দিয়ে সেই বতাহটো কি মজা। আৰু আপোনালোকে গৈছে চাগে একবাৰ, যদি নাযায় এনেকুৱা ঘৰতে যদি থাকে এনেহ'লে যাব আৰু আপোনালোকে কেতিয়াবা ফুৰিবলৈ, কিমান ধুনীয়া লাগে, মজা লাগে বতাহটো। আৰু মোৰ ব্লগকেইটা মানে ভাল হৈছে নে নহৈছে আপোনালোকে ক'ব, আৰু ছাবস্ক্ৰাইবটো আৰু কৰি দিব। আৰু বন্ধুসকল আজিলৈ ইমানেই। আৰু ভিডিঅ'টো যদি চাই আৰু ভাল পোৱা আৰু কৈ দিবা আৰু বুজি পাইছা। আৰু আজিলৈ বাই বাই।